কি জনাব যিহেতু হাতীৰ দুটা হাতীৰ মৃত্যু এইটো অতি দুখজনক বিষয় আমি খবৰ পোৱাৰ লগে লগে আহিলোঁ ৰাতিপুৱাই আহিছোঁ আমি ভেটেনেৰিয়ানক লৈ আহিলোঁ কাৰণ আমাক যোনে খবৰ দিলে যে এইটো ইলেক্ট্ৰিকুশ্যন হৈছে মানে খেতি বচাবলৈ যিসকল মানুহে মানে কাৰেণ্টৰ দ্বাৰা তাঁৰ সংযোগ কৰিছিলে বিদ্যুৎ পৰিবাহী তাঁৰ তো এইটো নহ'বলগীয়া এটা ঘটনা ঘটি গ'ল যদিও আমি চেষ্টা কৰিছিলোঁ 4 দিনৰ পৰা হাতীজাক কুঁহিয়াৰ খেতিৰ মাজত আছিল আমি যিখিনি লোকেল সমিতি আছে এণ্টি ডিপ্ৰেডেশ্যন স্কোৱাড তেওঁলোকক আমি যিমান দূৰ সম্ভৱ আমি যদিও দেৱালী হৈছে বা কিবা হৈছে আমাৰ মানুহ আহি আছে তেওঁলোকৰ লগত মানে যোগাযোগত আছে ফটকা দিয়া গৈছে টৰ্চ লাইট দিয়া গৈছে যে আপোনালোকে যাতে কুঁহিয়াৰ বাৰীৰ পৰা যদি মানুহৰ গাঁৱলৈ আহে যাতে এইখিনি অলপ দিন আপোনালোকে ৰাখক আৰু আমি যেহেতু এইটো এটা মানে সেনচিটিভ এৰিয়া কপিলী নদীখন পাৰ হৈ এফালে ৱেষ্ট কাৰ্বি আংলং যায় আকৌ ইয়াত আহে হাতীজাকৰ এটা মুভমেণ্ট আছে এইটো এটা কৰিডৰ সকলোৱে জনা কথা গতিকে আমাৰ আইনৰ ফালৰ পৰা বন্যপ্ৰাণী সুৰক্ষা আইন 1972ৰ অধীনত আমি নিশ্চয় বিহিত ব্যৱস্থা গ্ৰহণ কৰিম দুখীয়ে নিশ্চয় শাস্তি পাব আমি কঠোৰতম শাস্তি দিবলৈ চেষ্টা কৰিম আমাৰ আইনৰ ভিতৰত এতিয়াও হাতী আছে নেকি বৰ্তমান ওচৰে পাজৰে আছে কাৰণ কেলে তেওঁলোকৰ জাকৰ দুটা হাতী মৰি গৈছে কাৰণ ইয়াতে প্ৰায় 100ৰ ওচৰা-ওচৰি এটা হাতীৰ জাক আছে বৃহৎ জাক